এই আমার আপু এসে যাও গাইস আমার একটু আপু হয় আমার ঘৰৰ ওচৰতে আপুক আমি আজি বিয়া পাতি দিম এটা বুঢ়া মাতিছো আমাৰ বংশৰে হয় বুঢ়াজন বুঢ়াৰ লগত বিয়া পাতি দিম আপুক আজি হাই গাইজ আজি আমি এখন আপোনালোকক অদ্ভুত শ্মশান দেখাম মানে নতুন আৰু মানে নতুনকৈ বনাই আছে আপোনালোকক দেখুৱাম আমাৰ বংশৰতে হয় বংশৰ বৰবাৰী পাহাৰতে হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইজ চাওক এয়া বগৰী আমাৰ বৰবাৰী পাহাৰৰ ভূতনাথৰ ওচৰতে বহুত ডাঙৰ ডাঙৰ বগৰী লাগি আছে ইয়াত ল'ৰা ছোৱালীবিলাক আহিলেও খাব পাৰিব স্কুল কলেজৰ ল'ৰাবিলাকেও খাব পাৰিব সকলোৱে আহক আপোনালোকে বহুত মিঠা হয় বগৰী ইয়াৰে গাইজ চাওক আপোনালোকে এই আমাৰ বৰবাৰী পাহাৰৰ আপোনাক দেখাই আছোঁ শ্মশান আপোনালোকে চাওক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু লাইক কৰিব কমেণ্ট কৰিব বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব এয়া আমাৰ নতুন ৰাস্তা বনাই আছে চাওক আপোনালোকে খৰি চৰি দৰকাৰ হ'লে খৰিও কাটিব পাৰে ইয়াতে গাইজ চাওক ইয়াতে আমৰ দিনত আপোনালোকে আহক খুব ধুনীয়া মিঠা আম হয় এইডাল আম খাব বিচাৰিলে ইয়ালৈ আহক বহুত লাগে ইয়াতে বহুত হাজাৰ হাজাৰ আম লাগে আৰু বহুত লাল লাল হয় আৰু বহুত মিঠা ইয়াতে আপোনালোকে আহক আৰু ইয়াতে আম খাওক আমৰ দিনত আহিব আপুনি ৰাতি ইয়ালৈ ইয়াৰ 12টাৰ পিছত ইয়াতে আহক আপুনি যদি ভূত চাব বিচাৰিছে একদম চুপচাপ আহক আৰু চুপচাপ ইয়াতে চাই থাকক আপুনি ভূত আহি ইয়াতে বহুত ডেঞ্জাৰ ভূত আছে ইয়াতে আপোনালোকে আহিব ভূত চাব বিচাৰিলে মানুহে বিশ্বাস নকৰে যে ইয়াতে ভূত আছে কিন্তু নিশ্চয় ইয়াতে ভূত থকাটো হয় কাৰণ কি ইয়াতে ময়ো নিজে দেখা পাইছোঁ ভূত থকাটো গতিকে আপোনালোককো জনাই দিছোঁ যে ইয়াতে বহুত ডেঞ্জাৰ ভূত আছে আপোনালোকে আহক চাব বিচাৰিলে থেংক ইউ গাইজ চাওক আমাৰ এইফালেৰে গ'লে এখন আশ্ৰম পাব ইয়াতে খুব ধুনীয়া আশ্ৰম হয় বহুত চাব লগা বস্তু আছে আপোনালোকে আহক এই আশ্ৰমত আৰু বহুত ধুনীয়া ইয়াতে লবৰৰ নেমু টেঙাৰ বাগান আছে কিবাকিবি ইয়াতে মানে বাগান আছে আপোনালোকে আহক চাই লওক নিজে আহি চাই লোৱাটো বেছি ভাল হয় গাইজ চাওক এয়া আমাৰ মামাই কি ধুনীয়া মানে ৰাস্তা বনাই দিছে ইয়াতে ৰাইজৰ সুবিধাৰ বাবে কি ধুনীয়া ৰাস্তা বনাই দিছে ইয়াতে ওপৰলৈকে মানে টেম্পু উঠি আহিব পাৰে ৰাইজৰ সুবিধাৰ কাৰণে মানে এইখিনি বনাই দিয়া হৈছে ইয়াতে গাইজ চাওক ইয়াত শ্মশানত আহিলে আপোনালোকে জিৰাব পাৰিব জিৰাব পৰা এটা খুব ধুনীয়া ঘৰ বনোৱা আছে আগতে এইটো মানে ঘৰটো বনাই থৈছে আপোনালোকে দেখাই দিছোঁ আপোনালোকে এবাৰ চাই লওক এই ঘৰটো খুব ধুনীয়া পৰিৱেশ হয় গাইজ ইয়াতে কিন্তু বাবাৰ আড্ডা বহুত চলে আপোনালোকে আহিলে বাবা খাব বিচাৰিলে ইয়ালৈ আহক আৰু বাবা খাই যাওক ইয়াতে এটা খুব ধুনীয়াকৈ বনাইছে এই ঘৰটো আমাৰ বন্ধুসকলো আহি আছে ভাইটিসকলো আহি আছে চাওক ইয়াত জিৰাবৰ কাৰণে আৰু গৰমৰ দিনত আহক ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে খুব ভাল লাগে বহুত মানে ইয়াতে আহিলে বহুত মজা পাব আপোনালোকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে কমেণ্ট কৰি জনাই দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব গাইজ চাওক এয়া আমি জুৰণি ঘৰৰ পৰা নামি আহিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াতে এটা মন্দিৰো আছে খুব ধুনীয়া ভূতনাথ মন্দিৰ হয় আপোনালোকৰ ঘৰটো মানে কোনো ধৰণৰ আমাৰ ইয়াত চৰকাৰে মানে ইয়াতে মানে এনেদৰে কোনো ব্যৱস্থা লোৱা নাই আমাৰ মন্দিৰটো অকণমান মানে চৰকাৰে যদি এই মন্দিৰটো অকণমান গুৰুত্ব সহকাৰে লয় এই মন্দিৰটো অলপ আমি চৰকাৰে অলপ দান প্ৰদান কৰিলে আমি মন্দিৰটো খুব ধুনীয়াকৈ বনাই ল'ব পাৰোঁ আমাৰ ইয়াতে শ্মশানৰ ওচৰতে হয় ভূতনাথ বাবা আছে ইয়াতে আৰু খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে আৰু ইয়াতে বেল চেল খাব বিচাৰিলে খুব ধুনীয়া বেল হয় ইয়াতে মিঠা বেল আপোনালোকে পাব খাব ইয়াত মিঠা বেল পাব আপোনালোকে
আৰু ইয়াতে ভূতনাথ বাবা আছে আপোনালোকক ভূতনাথ বাবা এতিয়া বৰ্তমান মানে ইয়াতে মানে ঘৰটো মানে অকণমান কোনোবা অলপমান দান বৰঙণি দি আছে তথাপিও মানে মন্দিৰটো কমপ্লিট হ'ব পৰা নাই মানে আপোনালোকে অলপ সহায় কৰক এই মন্দিৰটোৰ কাৰণে আৰু আমাক ৰাইজক উৎসাহ যোগাই দিয়ক আপোনালোকে মন্দিৰটো দান বৰঙণি দি কিনে ধন্যবাদ।